হাই ফ্ৰেণ্ডছ, পুৱা উঠিয়ে আপোনালোকক দেখাই আছোঁ। ইয়াত চাওক, বতৰটো ইমান ধুনীয়া হৈ আছে, ৰ'দ উঠিছে। ইফালে আমৰ গছত পুৰা আম লাগিছে আৰু আমো পাৰি আছে। ইফালে আমখিনি খায়ো পুৰা মজা লাগিব। আৰু তাৰপিছত মই আহিলোঁ পাকঘৰত আহি কাটি আছোঁ মই কচুৰ লতি। আৰু এইটো যি শুকান মাছেদি যা টেষ্টি লাগে খাই, বহুত টেষ্ট লাগে এইটো খালে, আৰু মই বহুত ভাল পাওঁ। তাৰপিছত কাটি আছোঁ কচলতাখিনি কাটি তাৰপিছত মই যাম তাৰপিছত মই এতিয়া আহিম কাপোৰ ধুব। কাপোৰ ধুই মেলি শুকাব দিলোঁ। গোটেই কাপোৰ শুকাব দিলোঁ। বহুত কাপোৰ সোপা ধুই দিছোঁ। তাৰপিছত কাপোৰখিনি শুকাব দিয়াৰ পিছত মই আহিলোঁ চব্জি বনোৱাত। তাৰপিছত মই কচুৰ লতিখিনি বনাই আছোঁ শুকান মাছেদি। যা টেষ্টি শুকান মাছেদি কচুৰ লতি। তাৰপিছত এফালে হৈ গ'ল মোৰ ভাত, আৰু এইফালে হৈ গৈছিল মোৰ দালি। তাৰপিছত আবেলি সময়ত মই আহিলোঁ অলপমান ওলাই। ছোৱালীয়ে পূৰা বাহানা লৈ আছে, মা ব'ল অলপ ফুৰি আহোঁ, সেইকাৰণে তাক অলপ লৈ আহিলোঁ ফুৰাব। তাৰপিছত আহি কেনে আগত খাই লৈছোঁ অলপমান ঘুগুনি, আৰু ছোৱালীয়ে খালে কণী। খোৱাৰ পিছত আহিলোঁ আমি ব্ৰিজৰ ওপৰত আহি অলপমান আড্ডা মাৰিলোঁ, মাকে আৰু জীয়েকে। ছোৱালীও অলপ ফুৰিব পাই পূৰা মজা পাই আছে, ফূৰ্তি হৈছে মনটো, তাৰো ভাল লাগি আছিল। তাৰপিছত অলপমান বহি থাকি অলপমান সময় কটালোঁ তাত। আৰু ইমান নিস্তব্ধ হৈ থাকিলে মনটো বহুত ভাল লাগে। অলপমান অকলশৰীয়াকৈ মই বহি আছিলোঁ, ছোৱালীয়ে খেলি আছে। এইফালে চাওক ইমান জাম লাগি আছে। এইফালে বহি থাকোঁতে সময়টো কেনেকৈ পাৰ হৈ গ'ল মই ক'বই নোৱাৰিলোঁ। তাৰপিছত এনেও মনটো ইমান ভাল নাছিলে কালি, সেইকাৰণে অলপমান বহি মনটো অলপমান ভাল হৈছিল। তাৰপিছত ছোৱালীয়েতো আহিব নিবিচাৰে, কিন্তু তাক আনিলোঁ, পঢ়াব লাগিব কিতাপ, ৰাতি হৈ গ'ল। তাৰপিছত আহোঁ আৰু লাহে ধীৰে। এইফালে ছোৱালীয়ে পূৰা মজা কৰি আছে, আৰু এইফালে চাওক গাড়ী যি গেলা জাম লাগি গৈছে, আৰু ইমান ভাল লাগিছে চাই কেনে। সন্ধিয়াৰ সময়ত এনেকৈ গাড়ীবিলাক যেনেকৈ এখনৰ পিছত এখন লাইনকৈ পাতি যাই থাকে, বহুত ধুনীয়া লাগে চাই। কিমান ধুনীয়া লাগি আছিল মনটোও এইবিলাক চাই অলপমান ভাল কৰিলোঁ। তাৰপিছত কি কৰোঁ আৰু ঘৰত উভতি আহিলোঁ। তাৰপিছত দুখনমান ফটো উঠালোঁ মই, মনটো ভাল কৰি।